নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মুন্নিছ পাকঘৰলে মই আপোনালোকৰ ওচৰলে আকৌ এবাৰ চিকেনৰ এটা ৰেচিপি লৈ আহিছো এইটো হৈছে চিকেন ড্ৰাই ফ্ৰাই এটো খাবলৈ বহুত টেষ্টি আপোনালোকে লুচি ৰুটি ভাতৰ লগত খাব পাৰিব আপোনালোকে এটো বনাই এবাৰ হলেও খাব এটো বহুত টেষ্টি হয় তেতিয়াহলে আহকচোন চাও মই কেনেকৈ বনাইছো এই ৰেচিপিটো আৰু মোৰ চেনেলটো যদি ভাল পায় তেতিয়াহলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আদা এডোখৰ নহৰু চুকা কুঠা খুনি লৈছো কেৰাহী গৰম হ'ল লং দালচেনি ইলাচি শুকান জলকীয়া গোটা ধনিয়া মই এতিয়া অকমান কম জুইত ভাজি লম অলপ সময় ভাজি লম ভজা হ'ল এতিয়া মিক্সিত পিচি দিম এয়া মছলা পিছা হৈ গ'ল এয়া মাংসত তেল নিমখ আৰু হালধি সানি লৈছো এতিয়া কেৰাহীত তেল গৰম হ'ল পিঁয়াজখিনি দিছো পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি নৰসিংহৰ পাত দি দিছো আদা নহৰু পেষ্ট দিছো জিৰা 1 চামুচ হালধি 1 চামুচ অলপ সময় ভাজি ল'ম নিমখ দিছোঁ আপোনালোকে আন্দাজ মতে দিব সোৱাদ অনুসৰি অলপ সময় ভাজি মাংসটো মই অকণমান 10 মিনিট সময় ঢাকোন মাৰি কম জুইত থৈ দিছোঁ এতিয়া মই অলপমান সময় লৰাই দিছোঁ মই এতিয়া মিক্সিত পিছা মছলাখিনি দি দিছোঁ দি পেলাই অকণমান লৰাই দিম এয়া মই 1 কাপ টমেটো চচ দিছোঁ টমেটো চচ দিলে কালাৰটো বহুত ধুনীয়া হয় আৰু খাবলৈও ভাল হয় এয়া মই কস্তুৰী মেথি দিছোঁ কস্তুৰী মেথিটো বৰ ধুনীয়া এটা সোৱাদ হয় চেণ্টটো বৰ ধুনীয়া হয় কস্তুৰী মেথিৰ মাংস পাই হৈ গৈছে এয়া মই নৰসিংহ পাত দিছোঁ লাষ্টত লৰাই দিছোঁ মাংস মোৰ হৈ গ'ল মই গেছ অফ কৰি দিলোঁ এয়া মোৰ ৰেডি হৈ গৈছে চিকেন ড্ৰাই ফ্ৰাই